মোৰ তৰফৰ পৰা সকলোলৈকে ৰঙালী বিহুৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আৰু আজি হৈছে গৰু বিহু। আমাৰ গৰু এজনীয়ে আৰু আমি নিয়মটো কৰিলোঁ ফুট দি মায়ে এতিয়া গৰুজনীক ধুনীয়াকৈ নোৱাইছে। তাৰপাছতে দাদাই গৰু আৰু পোৱালিটোক ধুনীয়াকৈ গা ধুৱাই দিলে। তাৰপাছতে দেউতাই চাটৰ বস্তুখিনি গৰু আৰু পোৱালিটোৰ গাত মাৰি গাইছে, লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা, মাৰ সৰু বাপেৰ সৰু তই হবি বৰ বৰ গৰু। তিনি দে তিনি দুই তিনি নহয় তিনি দুই লগতে তাৰ পাছত আবেলি সময়ত মই বনালোঁ নাৰিকলৰ লাডু আৰু বাকী পিঠা পনা মায়ে কালিয়ে বনালে। আৰু এয়া দেউতাই আনি থৈছিলে মাছ। আজি নিয়মমতে হেনো মাছ খাব লাগে আৰু মাছৰ পানীখিনি গৰুৰ ভৰিত দিব লাগে, সেইকাৰণে এয়া মাছখিনি আনি থোৱা আছে। তাৰপাছতে আজি ৰাতিৰ সাজত আছিলে মাছ, মাছৰে 3টা আইটেম খালোঁ আমি। তাৰপাছতে ভাত পানী খাই আজৰি হৈ এয়া জেতুকা ল'লোঁ। আৰু আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষলৈকে চোৱাৰ বাবে ধন্যবাদ।